নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দুটা ৰেচিপি বনাইছিলোঁ আৰু ৰেচিপি দুটা হৈছে এটা মাছৰ জোল আৰু এটা আছে পাতত দিয়া মোৱা মাছ। ৰেচিপিকেইটা কেনেকুৱা হৈছেনো কমেণ্টত জনাবচোন। এয়া মোৱা মাছখিনি ভালকৈ চাফা কৰি লোৱা হ'ল। আৰু এয়া জোলৰ কাৰণে এয়া পিঁয়াজ কাটি লৈছোঁ দুটা, এয়া ৰচুন আৰু এয়া আদা, জলকীয়া 5টামান আৰু এই জালুকৰ গুড়ি খুন্দি লোৱা হৈছে আৰু নেমুৰ কোমলীয়া পাত দুখিলামান পাতত দিবৰ কাৰণে, আৰু এয়া হালধি পাতেৰে মেৰিয়াম মাছখিনি। হালধি পাত দিলে বহুত টেষ্টি হয় পাতত দিয়া মাছটো। আৰু এয়া এফালে কলপাত 3খিলামান জুইত সেকাই লৈছিলোঁ আৰু এতিয়া মাছটো পাতত দি দিম। এয়া ৰচুন আদাৰ পেষ্টটো দি দিয়া হৈছে, খুন্দি ল'লোঁ মই। আৰু এয়া হালধি গুড়ি অকণমান আৰু নেমুৰ পাত কেইখিলা মই ছিঙি দিম গোন্ধটো আহিবৰ বাবে পাতটোহে। ছিঙি নিদিলেও হয় সেইটো। আৰু অলপ জালুকৰ গুড়ি আৰু নিমখ অকণমান আৰু মিঠাতেল, এইখিনি গোটেইখিনি দি মেলি এতিয়া ভালকৈ সানি ল'ব লাগিব। এতিয়া মাছটো কলপাতত মেৰিয়াই দিম। এয়া টোপোলাটো ৰেডি হৈ গ'ল। এতিয়া এইটো খেৰত ভালকৈ মেৰিয়াম। এতিয়া খেৰে মেৰিয়াই পাতত দিম আৰু লাহে লাহে হৈ থাকিব আৰু এইটো। আৰু ইফালে আনটা ৰেচিপি বনাবলৈ কাৰণে ৰেডি কৰোঁ। এয়া হ'ল কমলকাট মাছ, এয়া পানীলাও আৰু আলু বিলাহী, এইটো দি মাছৰ জোল বনাম। ষ্টাৰ্ট কৰোঁ বলক। এয়া হ'ল মাছ। এই মাছটো এতিয়া ৰেড চিলি পাউডাৰ আৰু হালধি, নিমখ, তেল দি গোটেইখন মেৰিনেট কৰি লোৱা হৈছে। আৰু এয়া পিঁয়াজ, আদা, ৰচুন আৰু জলকীয়াটো ইয়াত দি দিয়া হৈছে। জলকীয়াটো আদা ৰচুনৰ লগত পিচি দিবও পাৰে, কিন্তু মই ফালি দিছোঁ জলকীয়াটো। আৰু এয়া মাছ ফ্ৰাই কৰি লৈছিলোঁ, প্ৰথমতে হাফ ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া পিঁয়াজৰ লগত দি দিয়া হৈছে মাছটো, দি দিয়া হ'ব। ইয়াত প্ৰথম আলু আৰু পানীলাওটো দি লোৱা হ'ব, তাৰ সিজাৰ পিছতহে এই বিলাহীটো দিয়া হ'ব, নহ'লে শাকটো অলপ নিসিজা নিসিজা হয় একেলগতে দি দিলে। এয়া শাকখিনি সিজিছেগৈ লাহেকৈ, পানীলাওৰ পৰা অলপ পানী এৰিবলৈ ধৰিছে। আৰু অলপ সিজিবলৈ ঢাকন মাৰি দিম।
5 মিনিট ভজা হৈ গ'ল। এতিয়া শাকখিনিত পানী দি দিম, কাৰণ মাছৰ জোল বনাম, সেইবাবে পানীটো অলপ সৰহকৈ দিছোঁ। এতিয়া উতল অহালৈকে ঢাকন মাৰি দিম। উতল অহাৰ পিছত ঢাকনখন উলিয়াই তাৰপিছত বিলাহীটো দিম। আলুটো সিজিলেই বাৰু অলপ অলপকৈ, কিন্তু উতল অহাৰ পিছতহে বিলাহীটো দিম আৰু। এয়া আনফালে পাতত দিয়া মাছ হৈ গ'ল। ইমান ধুনীয়া গোন্ধ মাৰিছে নহয়, গোন্ধটো পায়ে ভাত খাওঁ লাগি গৈছে আৰু। আপোনালোকেও এনেকৈ বনাই চাবচোন। এয়া মোৰ হাজবেণ্ডে খুলিছে। বহুত টেষ্টি হয় এনেকৈ খাবলৈ। কিমান ধুনীয়া হৈছে দেখিছা নাই? এয়া আনফালে শাকখিনি হৈছেগৈ আৰু। পানীটো শুকাই গ'ল দেখিছে নাই? বহুতখিনিয়ে শুকালে পানীটো। তাৰ বিলাহীটো সিজিলেগৈ। বিলাহীটো দিয়া দেখাব নোৱাৰিলোঁ, উতলা হওঁতে মই বিলাহীটো দি দিছিলোঁ, সেইটো মই ভিডিঅ' কৰা নহ'ল। এতিয়া বিলাহীটো সিজিলে, শাকটো ৰেডি হৈ গ'ল আৰু। এতিয়া শাকটো নমাই দিম। এয়া খাবলৈ কাৰণে ৰেডি হৈ গ'ল। এয়া মই ধুনীয়াকৈ সজাই লৈছোঁ। যিটো মাছৰ জোল, এয়া ভাত, এই পাতত দিয়া মাছ আৰু চাটনি অকণমান বনাইছিলোঁ, পটল চাটনি। সেইটো বেলেগ এটা ভিডিঅ'ত আপোনাক দেখুৱাম বাৰু, এইটো দেখুৱাব পৰা নহ'ল এইটো ভিডিঅ'ত। এয়া খাব লৈছে আৰু, দেখাই চালে গম পাব কেনেকুৱা হৈছে। চেণ্টটো চাই ধুনীয়া লাগিছে দেই। অ'কে, মই খাওঁ, পাছত ক'ম বাৰু। ধুনীয়া ধুনীয়া। এই পাতত দিয়া মাছটোত যি হালধি পাতত দিছিলোঁ যে, তাৰ চেণ্টটো ধুনীয়া আহিছে মানে। ধুনীয়া আহিবই। চাটনি টেষ্ট কৰি চাওঁ। চাটনি ধুনীয়া। টেষ্টি। আপোনালোকে চাই থাকক, মই ভাত খাওঁ। বাই বাই।